Gentlemen, welcome to the channel. Please subscribe with notifications on. নমস্কাৰ বন্ধু বান্ধৱী তথা সকলো ফ্ৰেণ্ড সকলোকে মই স্বাগতম জনালোঁ আজি নতুন ব্লগলৈ। বন্ধুসকল, আজি আমাৰ ছেকেণ্ড হেণ্ড ডোৰ উইণ্ড' আপোনাৰ গ্লাছৰ ডোৰ গ্ৰিল ৰড সকলোখিনি আপোনালোকক দেখাম আজিৰ এই ব্লগত। আগতে এই ব্লগত আপোনালোকক মই দেখাইছিলোঁ। আজি নতুনকৈ মই আপডেট আনিছোঁ, কিবা কিবি বহুত বস্তু আপোনালোকৰ আছে ছেকেণ্ড হেণ্ড ডোৰৰ পৰা গ্লাছ গ্ৰিল তিন পাত যিমান আছে আটাইখিনি আপোনালোকে পাব আজি। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি আপোনালোকে ক'ৰ পৰা দেখাব? হয় দাদা, মই ইয়াৰ পৰাই দেখাইছোঁ। আপোনাৰ এইটো আমাৰ দৰ্জা আছে, এইবিলাক ধুনীয়া ধুনীয়া দৰ্জা আছে, পুৰা ফ্ৰেমে চেৰেমে পুৰা লাগি আছে দাদা, একদম পুৰা ফিটিং, খালি নি পেলাই ডাইৰেক্ট বহাই দিলে হ'ল এনেকুৱা কিছুমান। এইটো আপোনাৰ 2 পাল্লাৰ দৰ্জা আছে দাদা, এইটো 2 পাল্লাৰ আছে এইবিলাক দাদা, এইটো আপোনাৰ 2 পাল্লাৰ আছে। কিছুমানে বিচাৰে আজিকালি 1 পাল্লাও বিচাৰে, এনেকুৱা হিচাপত 1 পাল্লাৰো আছে আমাৰ ইয়াতে। তাৰমানে হাইটটো আপোনাৰ এনেই 7 ফুট থাকে ফ্ৰেম, আর পাল্লা থাকে এনে 77, 79, 78 এনেকুৱা ধৰণৰ পাল্লা পাব। এক্সট্ৰা ফ্ৰেমো পোৱা যাব, এক্সট্ৰা ফ্ৰেমো পোৱা যাব, সেপাৰেটকে পাই যাব, পুৰা ফিটিঙো পোৱা যাব। পুৰা ফ্ৰেমো পোৱা যাব। এইবিলাক আছে 1 পাল্লা, এইবিলাক 1 পাল্লা, এইবিলাক 1 পাল্লা, এইবিলাক বাথৰুমৰ দৰ্জা। এইটো আপোনাৰ আছে ঘৰৰ ভিতৰত দৰ্জা, 2 পাল্লাৰ দৰ্জা, পুৰা ফিটিং আছে, চব কিছু লগোৱা আছে, খালি ডাইৰেক্ট নি বহাই দিলে হ'ল এনেকুৱা। এইবিলাক আছে 1 পাল্লা, এনেকুৱা চাইজৰ, যাক যেনেকুৱা লাগে সেনেকুৱাই পাই যাব, সাইজ বাই সাইজ আছে, খালি বস্তুটো আপোনাৰ পুৰা ফিটিং আছে। 1 পাল্লাৰ প্ৰাইচবিলাক হ'ব, প্ৰাইচবিলাক ক'ব পাৰিম। সাপোজ আমি এই সিঙ্গেল এই পাল্লাটো ললো, আমি সাপোজ বাথরুমত লগাম, এই পাল্লাটোৰ দাম কিমান আহিব? এইটো মেক্সিমাম আপোনাৰ 5,500 হ'ব, 5.5। সকলোখিনি মিলাই খালি ডাইৰেক্ট নি বহাই দিলে হ'ল। চব মিলাই এইটো আছে। এইটো মেইন দৰ্জা হৈ যাব, ৰেডি আছে। এইটো মোটামুটি আপোনাৰ 6,500 আহিব, 6,500 পুৰা ফিটিং আছে। খালি কাঠৰ সাইজটো আপোনাৰ 3-4 আছে, 3-4 আছে। অলপ ডিছকাউণ্ট হ'ব, অলপ ডিছকাউণ্ট হৈ যাব। এইটো আছে 1 পাল্লাৰ আছে, পুৰা ফিটিং আছে, শালৰ ফ্ৰেম, শাল হয় শালৰ ফ্ৰেম। এইটো মোটামুটি আপোনাৰ 6,000 মান আহি যাব। সাইজ আপোনাৰ 4.3 আছে, 4.3 আছে, পুৰা ৰেডি আছে, পুৰা ফ্ৰেমে চেৰেমে পুৰা ফিটিং আছে। এইখন আপোনাৰ প্লাইবোৰ্ডৰ হয়, এইখন প্লাইবোৰ্ডৰ হয়। প্লাইবোৰ্ডৰ হ'লে মোটামুটি এইটো 5,500 মান পোৱা যাব, ফ্ৰেম চেৰেম লৈ ফ্ৰেম 5,500 মানত আহি যাব। আছে মানুহ খিৰিকী আছে, খিৰিকী আছে। এইটো 4 পাল্লা আছে, লগত ভেন্টিলেশ্যন সব লগোৱা আছে, উইথ ভেন্টিলেশ্যন সব লগোৱা আছে। কাঠৰ সাইজ আপোনাৰ দাদা 6.3 হ'ব। এইখন একদম পুৰা গ্লাছে চিলাছে সব পুৰা কমপ্লিট ফিটিং আছে, গ্ৰিল চিৰিল সব সকলোখানে আছে। এইটো মোটামুটি আপোনাৰ 20 মান আহি যাব।
20 আহি যাব তথাপি এনে কিমান চাইছে দাম এইটো দাম আপোনাৰ মোটামুটি 18,000 লৈ দিব পৰা যাব টকা নাই 6-3 মাল আছে 6-3 মাল আছে হালৰ মাল ডিসকাউন্ট হৈ যাব অ'। এটা সাইজ কিমান এইটো আপোনাৰ 3-4 আছে 3-4 আছে গ্রিল সিরিজ সব লগোয়াই আছে এবিলাকৰ প্ৰাইস এইটো প্ৰাইস মোটামুটি 7,500 মান তলে হৈ যাব অলপ ডিসকাউন্ট হৈ যাব তলৰ বস্তুবিলাক বহুত হেভি এটা তলতে গ্ৰিল লাইন আছে গ্রিল এইটো গ্রিল নাই এইটো গ্রিল নাই এইটো গ্রিল আছে এইটো 4 পাল্লা ডিসকাউন্ট হৈ যাব বৰ্তমান ডিসকাউন্ট হৈ যাব দেখাব নেক্সট আপোনাৰ এইবিলাক 2 পাল্লাৰ হেৰি আছে 2 পাল্লাৰ আছে এইবিলাক এটা দুই পাল্লা না এইবিলাক 2 পাল্লাৰ আছে মানে কিচেনৰ বাথৰুমৰ ইলা কিচেনৰ বাথৰুমত কোন লাগিব আৰু এইবিলাক ধৰ বাথৰুমৰ এলে বাথৰুমত সত্তমত লৈ যাব লাগি যাব সৰু দাম বেছি নাই এগুলা দাম বেছি নাই এগুলা কমি আছে তাৰপিছত ইফালে ইফালে আপোনাৰ এইটো আছে এইবিলাক দরজা আছে এইবিলাক সিঙ্গেল আছে ইলা সিঙ্গেল পাল্লা কি দাম অলপ দাদা এইখন চাওক এইখন আছে পাল্লা গিলা কেনেকৈ আহিব পাল্লাবিলাক আপোনাৰ এইবিলাক আপোনাৰ 5,000 মানত আহি যাব পুৰা ফিটিং একদম এটা সেগুন নেকি সেগুন সেগুনো নহয় এইটো গামাৰি হয় এইটো সেগুনৰ পাল্লা আছে সেগুন এটা সাইজ কিমান আছে এইটো সাইজ আছে আপোনাৰ 79 আছে 79 আছে এইটো আছে সেগুনৰ এইটো মেন দরজা সন্মুখৰ দরজা এইবিলাক আছে এইবিলাকৰ দাম কেনেকৈ আহিব এটা আইডিয়া আছে এইটো মোটামুটি 12 মানত আহি যাব দাদা সব কিছু একদম বানি সাইজ কৰি দিব পারবো সেগুনৰ দরজা কমপ্লিট রেডি আছে ঠিক আছে নিয়ম দরজা খালো পাল্লা খালো ফ্রেম আমি সিঙ্গেল ফ্রেম চালিছে হ্যাঁ সিঙ্গেল ফ্রেম বাইৰত আছে বাইরে আছে সিঙ্গেল ফ্রেম সারালি আর কি জিনিস চাইলাম এই যে ইফালে আর কি আছে ইফালে এইবিলাক কি বেৰ আছে কিচেনত দিব পৰা যাব কিচেনৰ বাথৰুমত দিব পৰা যাব এইটো 3-4 আছে দাদা এইটো 3-4 আছে এইটো 3-4 আছে একদম ফ্রেম পুরা 3-4 আছে কাঠৰ সাইজ 3-4 আছে একদম এইটো আপোনাৰ 3,000 মানত আহি যাব এইটো হাল হয় হালৰ 3,000 মান আহি যাব নেক্সট আপোনাৰ 5-3 আছে এইটো 5-3 আছে এইবিলাকো 5-3 আছে এইবিলাক মোটামুটি 4,500 মানত আহি যাব হালৰ হ'ব হালৰ হ'ব বনাই দিওঁ আমি সৰু ডাঙৰ সেইবিলাক আমি কৰি দিওঁ যেনেকে লাগে সেনেকে সাইজ বাই সাইজ আমি কৰি দিওঁ মিস্ত্রি আছে যে সব রেডি আছে এইবিলাক আপোনাৰ 6-3 আছে হালৰ মাল পুৰা সাইজ বাই সাইজ কিছুমানে ধৰকচোন ভিতৰৰ কাৰণে দরজা লাগে সেনেকুৱা টেম্পোৰারি কাৰণে দরজা দিব পাৰে নেটৰ দরজা মহৰ চহৰ কাৰণে সেনেকুৱা টাইপৰ আছে 6-3 মাল হয় এইবিলাক সব রেডি আছে খালি লয় দিলে বহাই দিলে হল এইবিলাক আছে দাদা এটা 6-3 আছে পুরা 6-3 হালৰ মাল পুরা গ্রিলে সিরিলে গ্লাসে সিলাসে সব ফিটিং আছে দাদা ও সব কমপ্লিট লাগি আছে খালি ডাইরেক্ট নিয়ে বহাই দিলে হল একদম ধুনিয়া মাল স্পেশাল মাল হয় একদম মানে কাঠৰ সাইজ আপনার পুরা 6-3 আছে পিওর কাঠ পিওর হাল কাঠ একদম ধুনিয়া হয় একদম পুরা 6-3 পুরা গ্রিলে সিরিলে সব লাগি আছে অলরেডি খালি নিয়ে ফেলে খালি বহাই দিলে হল একদম সাইজ বাই সাইজ এইটো প্রাইস মোটামুটি আপনার হেৰি আহি যাব এইটো ভেল্টিশন লৈ মোটামুটি 17,000 মানত আহি যাব 17,000 আহি যাব অলপ ডিসকাউন্ট হ'ব নিয়াৰ টাইমত অলপ ডিসকাউন্ট কৰি দিম কিন্তু মালটো 6-3 সেম সাইজ আছে আপনার মোটামুটি 7টা মান আছে 7টা মান আছে লাগলে বনাই দিব পৰা যাব এইটো বেলেগ টাইপৰ অলপ সব লাগি আছে গ্রিল গ্লাস সব লাগি আছে এইবিলাক আছে এইবিলাক আপোনাৰ লোহাৰ খিৰিকীও কিছুমানে বিচাৰে লোহাৰ খিৰিকীও আছে এইবিলাক এইটো ভেল্টিশন এইবিলাক ভেল্টিশন আছে
এইবিলাকৰ কেনেকৈ আপোনাৰ সেই ডিজাইনৰ ৰাউণ্ড ডিজাইনৰ থাকে এটা দেখা পালোঁ এইটো এইটো এটা আছে 6-3 গাঁত এইটো এটা আছে পুৰা ৰাউণ্ড থকা একদম ধুনীয়া হয় এইটো আপোনাৰ 6-3 আছে মোটামুটি হাইটটো মোটামুটি 7 ফুট আছে 7 ফুট আছে এইটো প্ৰাইচ মোটামুটি আপোনাৰ 15,000 মানত আহি যাব অলপ ডিছকাউণ্ট কৰি দিম এইবিলাক আছে এইটো আছে একদম সাইজ বাই সাইজ একদম পুরা গ্রিলে চিরিলে সব লগাই আছে লগে লগে বনাই দিম এইটো আমি সাইজত আমি কৰি দিম নেক্সট আপনার এইবিলাক ভেন্টিলেশন আছে এইবিলাক ভেন্টিলেশন আছে পুরা গ্রিলে চিরিলে পাল্লা চালা সব ফিটিং আছে সব কিছু লগোৱা আছে খালি এইটো খিড়কিৰ পাল্লা হয় একদম দুবেলে রাউন্ড থকা আছে দু সাইডে রাউন্ড থকা আছে একদম ধুনীয়া মাল হয় দু সাইডে রাউন্ড আছে আপোনাক মই দৰ্শকসকলক দেখাই দি আছো এইবিলাক বস্তু চাওক এইবিলাক রাউন্ড আছে এইটো সাইড রাউন্ড আছে পুরা কমপ্লিট একদম সব লোগো আছে একদম এইটো সাইজ আপনার আছে মোটামুটি 4টা আছে 4টা মান আছে মানে সিঙ্গেল পাল্লা আচ্ছা এগুলা দাম মোটামুটি এইটো আপনার হেৰি 1200 টাকা মানত আহি যাব গ্লাস সিলাস লৈ এটা 1200 মানত আহি যাব গ্লাস সিলাস লৈ আর নেক্সট আপনার এইবিলাক সিঙ্গেল পাল্লা আছে এইবিলাক ভাড়া ঘৰ এনেকুৱা ধৰণৰ হ'ব এইবিলাক আপোনাৰ ভেন্টিলেশন আছে লোগো একদম আৰু ইয়াতে বনাই কাৰখানা এইটো আমাৰ কাৰখানা হয় এইটো আমরা যি সাইজ লাগে এই সাইজৰ মতন আমি বনাই দাও কিছুমান 2 ফুটি লাগে সাইজৰ বস্তু যাতে লগে লগে বনাই দি যে মিস্ত্ৰী নাই এবাৰ ভাত খাব গৈছে আহিব বাকি ইফালে আৰু এইবোৰ বিভিন্ন ধৰণৰ আৰু ইফালে আমাৰ গ্ৰিল আছে কি আছে এক্সট্ৰা পাইপ সেট বহুত আছে এইফালে অলপ চাই লওক এইবিলাক সেকেন্ড হ্যান্ড রড আছে এটা ধুনীয়া ধুনীয়া রড আছে সিধা কৰা রড আছে একদম পুরা দীঘল দীঘল রড আছে একদম ধুনীয়া ধুনীয়া একদম লম্বা লম্বা আপনি এই সাইজে যদি রড লাগে কোনবা যদি সৰু সৰু ঘৰৰ কাৰণে বা সৰু সব সাইজৰে পাব এটো আপনার 10 12 18 সব পাব সব রডে পাওয়া যাব পাইপ হব দীঘল দীঘল এটো আপনার 22 ফুট আছে 22 ফুট 23 ফুট পাইপ আছে দীঘল দীঘল পাইপ আছে ধুনীয়া ধুনীয়া এটো আপনার চাওক রডটো আমি আপনার 52 কৰিলে দিব পৰা যাব কেজি নিয়াৰ দামত অলপমান কম কৰি দিম ডিসকাউন্ট কৰি দিম আমি যদি অলপ মোটামুটি মাল লয় বেছি বেল লয় পাইপ হ'ব আপনি কেজি হিসাবত হ'ব পাইপ কেজি আপনার 60 টাকা হ'ব 60 টাকা হ'ব সব সাইজের পাওয়া যাব সেইটো এছাড়া গ্রিল ফিল আছে এছাড়া গ্রিল ফিল আছে এইবিলাক ফ্রিয়া এইটো আপনার কিলো হিসাবত হ'ব এইটো আপনার কিলো হিসাবত হ'ব 65 হ'ব কেজি 65 কেজি ধুনীয়া ধুনীয়া যি সাইজৰ লাগে সেই সাইজৰ তোমরা পাওয়া যাব আর কি সব পাওয়া যাব আচ্ছা কি দেখাবে তিন বিলাকৰ কেনেকা তিন তিন বক্স চাই লওক দাদা বেৰা চেৰা দিয়াৰ কাৰণে বা যখন বাউন্ডারি বেৰা চেৰা কিছুমানত যদি লগোৱা হয় এনেকুৱা বাউন্ডারি চাইডৰ বেৰা চেৰাৰ কাৰণে দিব পাৰিব এইবিলাক আপোনাৰ কেজি হিচাপত হয় 62 কৰি কেজি 62 কেজি লম্বা লম্বা আছে কিছুমান ডাঙৰ ডাঙৰ পোৱা যায় সব সাইজৰ 8 ফুটি 7 ফুটি 9 ফুটি 10 ফুটি এইবিলাক সাইজৰ পোৱা যাব
এইবিলাক ডাঙৰ ডাঙৰ চাইজৰ আছে একদম বহল 4 ফুটৰ বহল আছে এইবিলাক দামবিলাক একে হ'ব মানে 60 কৰি 60 কৰি কেজি হা টাটা টাটা এইবিলাক পাল্লা আছে এইবিলাক এইটো পাল্লা আছে এইটো ধুনীয়া ধুনীয়া পাল্লা এইটো আচৰা পাল্লা পোৱা যাব এইটো ৱাটাৰ প্ৰুফ এইবিলাক প্লাই হয় এইবিলাক দাম বেছি নাই দাম কম একদম মেইন দৰ্জা বনাব পৰা যাব মেইন দৰ্জাৰে এইবিলাক বাথৰুমৰ কিটচেনত যি লাগে সকলো বস্তু পোৱা যাব বন্ধুসকল মই আপোনালোকক আটাইখিনি দেখাই দিলোঁ আপোনাৰ দৰ্জা পাল্লাৰ পৰা খিৰিকীৰ পৰা ছিংগেল পাল্লা ছিংগেল ফ্ৰেম দৰ্জা গ্ৰিল টিং গ্লাছ সকলোখিনি যিমান আছে এতিয়া মই সকলোখিনি দেখাই দিলোঁ আৰু কিমান দেখাম সকলো ধৰণৰ পোৱা যাব আপোনালোকে এটা ঘৰ বনাব লাগিলে যি যি বস্তুৰ প্ৰয়োজন হয় গোটেই বস্তুখিনি ইয়াতে পাব আৰু আপোনালোকে আহিব আৰু মোৰ ডেছক্ৰিপশ্যনত মই পূৰা সিহঁতৰ ফুল এড্ৰেছ কণ্টেক্ট নাম্বাৰ সকলোখিনি দিয়া থাকিব আপোনালোকে ফোন কৰিব কণ্টেক্ট কৰিব মোৰ নাম ক'ব আপোনাৰ মোৰ ব্লগৰ নাম ক'ব সিহঁতক আৰু ভাল ডিছকাউণ্ট কৰি দিব তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি থৈ দিব কিবা ভুল হ'লে ক্ষমা কৰিব আজিলৈ বাই বাই বন্ধুসকল বাই বাই